নমস্কাৰ সকলোকে শুভ সন্ধিয়া জ্ঞাপন কৰিলোঁ আৰু আজি আশীৰ্বাদ গহনালয়ৰ ফালৰ পৰা আপোনালোকক দেখাব বিচাৰিছোঁ কেইটামান ৰিয়েল ষ্টোনেৰে নিৰ্মিত অসমীয়া গহনা। এইটো ৰিয়েল ষ্টোনেৰে নিৰ্মিত জুনবেৰী সেট হয়। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। এইটো ডুগডুগি সেট হয়, ৰিয়েল ষ্টোনেৰে নিৰ্মিত। চাওকচোন কিমান সুন্দৰ ফিনিচিং, কিমান সুন্দৰ, বহুত সোণেৰ ইয়াত খটুৱা থাকে, বহুত যথেষ্ট পৰিমাণৰ সোণ খটুৱা থাকে। এইটো সৰু সাইজৰ ৰিয়েল ষ্টোনৰ যোৰা সেট। এতিয়া বহুতে ডাঙৰ সেট পিন্ধি বেয়া পায়, সেইসকলৰ কাৰণে ৰিয়েল ষ্টোনেৰত এইকেইটা সৰু সৰু সেট নিৰ্মাণ কৰিছোঁ। আপোনালোকক কেনেকুৱা লাগিছে জনাব। এইটো থুৰীয়া ফুলৰ সেট। প্ৰাইচখিনি জানিবৰ কাৰণে আপোনালোকে মোক হোৱাটছএপ কৰিব। হোৱাটছএপ নম্বৰটো ওপৰত দিয়া আছে। কিমান এইযোৰ ফুলিযোৰ চাওকচোন, কিমান সুন্দৰ হয়। আৰু আপোনালোকে বিচৰা ধৰণে আমি গাঁথনি কৰি দিব পাৰিম, যেনেকৈ বিচাৰে। গল্ডেন মানি লাগিলে গল্ডেন মানিটো গাঁঠিব পাৰিম। এইটো সৰু সাইজৰ ৰিয়েল ষ্টোনৰ জাপি সেট, বহুত সুন্দৰ হয়। চাওক, সুন্দৰ। আশীৰ্বাদ গহনালয় সদায় বেষ্ট কোৱালিটি ফিনিচিঙৰ ওপৰত গুৰুত্ব দিয়ে। ফিনিচিং চাওক, জুম কৰি দেখাইছোঁ আপোনালোকক। ফিনিচিংটো চাওক। আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্টৰ জৰিয়তে জনাব আৰু শ্বেয়াৰ কৰি দিব ভিডিঅ'টো, যাতে বেলেগেও আমাৰ এই ভিডিঅ'টো চাব পাৰে। আৰু আমাৰ দোকানখনত আহক, দোকানত আহিও আমাৰ অসমীয়া গহনা দোকানৰ পৰাই ক্ৰয় কৰিব পাৰিব আৰু অনলাইন জৰিয়তে আপোনালোকে আমাৰ গহনাটো ল'ব পাৰিব। আমাৰ দোকানৰ এড্ৰেছ হ'ল যোৰহাটৰ বিষ্ণুৰাম বড়োহালৰ সন্মুখত আছে। লিমা হোটেল আৰু মনচুন ভোগালীৰ কাষতেই আছে। ধন্যবাদ।